নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। আৰু মই এতিয়া বহুত দিনৰ মূৰত আপোনালোকৰ মাজলৈ উভতি আহিছোঁ। বিশেষ বহুত কাৰণত ভিডিঅ' দিয়া হোৱা নাছিলোঁ। এতিয়া আকৌ মই ভিডিঅ' দিবলৈ আৰম্ভ কৰিম। তাকে আজি মই এতিয়া বনাই আছোঁ শাক, আৰু লগতে ভিডিঅ'টো এইকাৰণে আৰম্ভ কৰিছোঁ, আজি দেওবাৰ। ৰাতিপুৱা শুই উঠি বহুত কাম কৰিলোঁ, মানে ইফালে ইফালে যাবলগীয়া আছিলে, গ'লোঁ। এফালে কিবা কিবি কৰিবলগীয়া আছিলে, সেয়া কৰিলোঁ। এতিয়া মই শাক বনাই আছোঁ আৰু শাক বনাই আছোঁ। এয়া এনেই চিম্পুলকৈ শাক অকণ বনাই আছোঁ। তাৰপাছত আৰু দিনটো কি কৰোঁ কি নকৰোঁ এইবিলাক আপোনালোকক দেখুৱাই যাম। তেতিয়াহ'লে ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ, আৰু শেষলৈকে চাই থাকিব। ঢাকনখন লৈ আছোঁ ভণ্টি। আৰু আমাৰ ঘৰত আজি এতিয়া মানে ভোগ পিঠা পৰি আছে, দেখুৱাম ৰ'ব। এনেই আৰু ঘৰত খাবলৈ চাহ তাহ খাবলৈ লাগে যে, কিমান আৰু দোকানৰ মিঠাই খাই দিব নহয় জানো। সেইকাৰণে ঘৰৰ কেতিয়াবা খাবলৈ মন যায় নহয়, সেইবাবে বনাই আছে। এতিয়া মই ইয়াত দি দিছোঁ ঢাকন, এইফালে ঢাকন দি দিছোঁ। আৰু মই এতিয়া গেছটো কম কৰি দিম, কম কৰি কিনি একেবাৰে এতিয়া বাহিৰলৈ আহিছোঁ। পুৰা পিঠা বনাই আছে। দেখিছানে? এইফালে এয়া পিঠা প্ৰথমকেইটা কেইটামান দেৰি গ'ল দেই, বেয়া নাপাব আৰু, মানে জুইটো বেছি হৈ গ'ল। এতিয়া মই আকৌ শাকটো চাবলৈ আহিলোঁ। সেয়াই আৰু বলক নহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ, আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া মই পিঠা পুৰি আছোঁ। মামীয়ে যিহেতু কাম কৰি আছে। এই মানুহ কৃষ্ণদাই হেৰি কটাৰীখন খুজিছে, কটাৰীখন দি থাকে যাচোন পটককৈ। তোকে কৈছে ভিতৰত আছে চাগে, চা। এয়া দেখিছেনে, বোলে মই ঘামি চান্দি অৱস্থা এতিয়া হৈ আছোঁ। দেখিলেনে গাই? এতিয়া মই দিম আৰু একটা। এয়া মই বেটাৰ ল'লোঁ। এতিয়া মই আৰু একটা দিম। কি দিছে আপা? দিবলৈ কৈছিলোঁ নহয় আমাৰ ভণ্টিক। এয়া ধুনীয়াকৈ উঠি আহিছোঁ বাৰু। জুইটো অলপ কম হৈছে, সেইটো কাৰণে জুইত পৰিছোঁ যে। অকলে কি কোনফালে কৰিব বাৰু, অকলে দিগদাৰ হয়। আৰু একো নাই, চাই থাকক ভিডিঅ'টো শেষলৈকে। আৰু দিনটো কি কৰোঁ কি নকৰোঁ সেইবিলাক দেখাবলৈ আছে। আকৌ পাছবেলা হোৱাৰ লগে লগে আপোনাৰ টিউশ্যন যাব লাগিব। পিঠা বনাই কৰি হ'ল। এতিয়া মই অলপ বহি আছিলোঁ, আজৰি হ'লোঁ আৰু। তাৰপাছত আকৌ গা চা ধুম। এতিয়া গা চা ধুই গৈ ক্লাছ আছে, যিহেতু কাইলৈৰ পৰা আমাৰ পৰীক্ষা, সেইবাবে ক্লাছলৈ যাম। 4টামান বজাতে ওলামেই আৰু। এতিয়া সময় আপোনাৰ 3টামান বাজিছে, আৰু মই সেই পিঠা বনাই আজৰি হ'লোঁ। তাৰপিছত আকৌ আমাৰ ঘৰত এতিয়া কাইলৈ নামঘৰত নখোৱা আছে, সেইবাবে মানে মিলত ধান কুটাবলৈ নিয়া নাই, ঢেঁকীতে খুন্দিছে। অলপ লাগে এটেমা, সেইবাবে ঘৰতে ৰ'ব আপোনালোকক মানে। সেয়া আপোনালোকক ঢেঁকীত মানে আমাৰ ধান বান্ধি থকা দেখুৱালোৱে। আৰু মই এতিয়া ক্লাছলৈ গ'লোঁ। ক্লাছৰ পৰা এতিয়া আহিলোঁ প্ৰায় আপোনাৰ 8:30মান বজাত মই ঘৰ পাইছোঁহি। আৰু
এই ঘৰ পাই পিনি মই আকৌ এতিয়া ওলাইছোঁ এফালে ভাওনা আছে ভাওনা চাবলৈ ওলাইছোঁ তৰাণীত ভাওনাও আছে থিয়েটাৰো আছে কি হয় কি নহয় চাম বাৰু ক'ত চাওঁ ঠিক নাই এতিয়ালৈকে ভাওনাও চাব পাৰোঁ মানে থিয়েটাৰো চাব পাৰোঁ কিন্তু মানে লগৰবিলাকে কৈছে যে ভাওনাও চাম নহ'লে বাৰু থিয়েটাৰো চাম গতিকে কি হয় আৰু ব'লক তেতিয়াহ'লে লগত গৈ থাকোঁ দেখুৱাই দিছোঁ ওলাইছোঁ আৰু তাত লগ পামেই আৰু ভাওনা হয়নে নহয় এবাৰ চাই লওক চেহেৰাটো নিজকে ভাওনাত লগ পাম আপোনালোকক দেখুৱাম অলপ ভাওনা চাব সকলোৱে আৰু সকলোৱে আশীৰ্বাদ কৰিব আৰু সহায় কৰিব আপোনালোকৰ আশীৰ্বাদৰ বাহিৰেনো আমি কোন সেইকাৰণে সকলোৱে আশীৰ্বাদ কৰিব আৰু সহায় কৰিব ঠিক আছে ব'লক এতিয়া আমি ভাওনাস্থলীলৈ যাওঁ আৰু তাত গৈ আপোনালোকক দেখুৱাম ৰাস্তাত বাইক চলাব নোৱাৰিম চাগে এতিয়া মই বাইক চলাম সেইকাৰণে ভিডিঅ' কৰিব নোৱাৰিম চাগে কথাটো কওঁতে ভুল হ'ব ত' একদম চৰি দেই শুনাই ব'লক তেতিয়াহ'লে ভিডিঅ'টো আজি ভাওনাস্থলী লগ পাওঁ এয়া ব'লক এয়া আমি থিয়েটাৰ জেগা পাই গ'লোহি আৰু এই থিয়েটাৰখন মানে অলপ ওচৰতে হৈছে আৰু ভাওনাখন অলপ আগত আছে গতিকে লগৰবিলাকে যে কৈছে আমি থিয়েটাৰকে চাই দিওঁ নেকি তাৰপিছত সেইবাবে আমি লগৰবিলাকে কথাই মতে আমি সকলোৱে থিয়েটাৰ চাবলৈকে আহিলোঁ ইয়াত থিয়েটাৰ সূৰ্যোদয় আহিছে তাৰপিছত ইয়াত আছে এক্টিং কৰিছে গেষ্টিক উৰফে বিপুল ৰাভা আৰু সেয়া মই আপোনালোকক অলপ দেখুৱাই দিছোঁ থিয়েটাৰ সূৰ্যোদয় তালৈ মই প্ৰথমবাৰ গৈছোঁ থিয়েটাৰ চাবলৈ আৰু এয়া থিয়েটাৰৰ ভিতৰত অলপ সোমাই এয়া দেখিছেনে অলপ আপোনালোকক দেখুৱাইছোঁ The next day. ৰাতিপুৱা 8টা বাজিলে মই এতিয়া আহিছোঁ দোকানলৈ উঠি কৰি দোকানলৈ আহি আছোঁ এতিয়া চাহ খাবলৈ কিবা এটা আনিবলৈ আহিছোঁ আৰু পিঠা আছে লগতে আৰু কিবা এটা খাম আৰু কালি মানে ভিডিঅ'টো শেষ কৰিব নোৱাৰিলোঁ সেইকাৰণে আজি ৰাতিপুৱাৰ পৰা আজি শেষ কৰি দিম আৰু আকৌ বেলেগ এয়া মই দোকানৰ পৰা আহিলোঁ আৰু চিপছ গাখীৰ এনেকৈ চানা খাবলৈ ইফালে মামীয়ে সুধিছে কি আনিছোঁ মই কৈছোঁ চিপছ আৰু গাখীৰ আনিছোঁ তাৰপিছত ইফালে মই ঘৰলৈ আহি আছোঁ আৰু এয়া ওচৰতে মামা ঘৰৰ ভাইটিটোক কৈছোঁ যে তই এতিয়া শুই উঠিছহে আজি কিন্তু পৰীক্ষা আছে সেইকাৰণে সি মোক যি কৈছোঁ যে সেইকাৰণে পলাইছে আৰু তাৰপাছতে আকৌ আমি এতিয়া স্কুললৈ যাব হ'বই এতিয়া মানে আমি স্কুল ওলাবলৈ লৈছোঁ ভাত পানী খাই আজৰি হ'লোঁ এতিয়া মই যাবলৈ লৈছোঁ উঠনি দোকানলৈ গ'লোঁ আৰু এতিয়া মানে মোৰ নিজৰ কামত যাবলৈ লৈছোঁ আৰু উঠনি চাহ তাহ খাবলৈ গাখীৰ চাখীৰ আনিবলৈ গৈছিলোঁ এতিয়া বেলেগলৈ মানে দোকানলৈ যাম পেকেট এটা খাই আহোঁগৈ জানেই মই আজিকালি কলেজলৈ ষ্টুডেণ্টবিলাক গ'লে আৰু মোৰ এতিয়া ওলাবলৈ বাকী আছে হয় নাই এইফালে যদি খেৰ পূৰা কৰি আছে খেৰ মান্তি আছে স্কুলৰ ষ্টুডেণ্টবিলাক গ'লে যিহেতু এতিয়া 8:30 বাজিলে আৰু ময়ো ওলাওঁগৈ পৰীক্ষা আছে আজি আপোনালোকক দেখুৱাম এক্সাম হলত মই স্কুল গৈ পাই লওঁগৈ একেবাৰে ওলাই লওঁ তাৰপিছত আপোনালোকক লগ পাই আছোঁ ভিডিঅ'টো চাই থাকিব একেলগে আৰু এইজনে এতিয়া পৰীক্ষা দিবলৈ ওলাইছে আজি কি আছে কৈ দে মুখখন দেখা আকৌ দেখা আজি কি আছে ইংলিছ এতিয়া ময়ো ৰেডি হওঁগৈ আৰু আপোনালোকক মই একেবাৰে স্কুললৈ ওলাই লগ পাই আছোঁ এতিয়া ৰেডি হৈ গ'লোঁ স্কুললৈ এতিয়া যাম আৰু পৰীক্ষা আছে সোনকালে যাব লাগে আৰু তাৰপাছত আকৌ আহিহে লগ পাম তেতিয়া মই স্কুল পাই গ'লোহি আৰু এতিয়া আমি মানে এক্সামৰ কাৰণে ৰেডি হৈছোঁ আৰু এক্সাম হলত আপোনালোকক দেখাম চাই থাকিব ভিডিঅ'টো শেষলৈকে এয়া আমাৰ এতিয়া পূৰা ভিজিট দি আছে ডিউটি আৰু এয়া মোৰ স্কুলৰ ড্ৰেছ মানে চাৰ্টটো এইটো
আৰু পেণ্টটো আমি ব্লেক পিন্ধোঁ আজি, কিন্তু মই ব্লেক পিন্ধি নগ'লোঁ, আজি মই বেলেগ পিন্ধি গৈছোঁ। কাৰণ ব্লেক পেণ্ট আছে বাৰু, কিন্তু মানে আজি পিন্ধিবলৈ মন নগ'ল। চ' আজি মই এই হোৱাইটতে গুচি গ'লোঁ আৰু হোৱাইট মানে এইটো কি আৰু কি কালাৰ নাজানো, সেইটো কাৰণে সেইটোতে গুচি গ'লোঁ। আৰু স্কুলৰ পৰা পালোঁহি এতিয়া। স্কুলৰ পৰা মানে ওলাওঁতে আপোনালোকক দেখুৱালোঁ অলপ, তাৰপৰা এতিয়া চোলা তোলা খুলিলোহি। এতিয়া মই আপোনালোকক বোলো দেখুৱাই দিওঁ, আৰু মই এতিয়া চোলা পেণ্ট খুলি লওঁগৈ। ঠিক আছে ব'লক। এতিয়া বন্ধুসকল মই স্কুলৰ পৰা আহি পালোঁহি। আপোনালোকক দেখুৱালোৱে স্কুলত কেনেকৈ আমাৰ পৰীক্ষা হলত কেনেকৈ ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষা দি আছিলে, সেয়া আপোনালোকক দেখুৱালোঁ। আশা কৰোঁ আপোনালোকে ভাল পাব চাই। আৰু অলপ ভিডিঅ' কৰা হ'ল মানে, আৰু বেছি ভিডিঅ' কৰিব নোৱাৰা মানে, কিয়নো কেনেকৈ কৰিব ন, আপুনি পৰীক্ষাত ডিউটি দি আছে, ডিউটি দি থাকিলে মানে কেনেকৈ আপুনি মানে ভিডিঅ' কৰি থাকিব, সেইকাৰণে ভিডিঅ' কৰিব পৰা নহ'ল। মই যিখিনি এনেই দুটামান ক্লিপ লৈ থৈছোঁ আৰু আপোনালোকে চাব, সেইখিনি মই দিম। সকলোৱে ভাল পাব বুলি আশা কৰিলোঁ। আৰু আমাৰ এক্সাম 11টা বজাতে খতম হ'ল। 11টা বজাত খতম হৈ পিনি চাহটো খালোঁ। চাহ খাই পিনি ডাইৰেক্ট মই ওলাই দিলোঁ, ডাকঘৰলৈ গ'লোগৈ। ডাকঘৰত মানে কাম আছিলে বিশেষ, আৰু ডাকঘৰৰ পৰা আহি আৰু এটা বেলেগ কাম আছিলে, সেই কামটো কিন্তু নহ'ল। সেই কামটো নোহোৱাৰ বাবে আকৌ এবাৰ যাব লাগিব চাগে গধূলি সময়ত, বা অলপ পাছত যাম। সেইটো আকৌ নেক্সট ভিডিঅ'ত আহি আছে, নেক্সট ভিডিঅ' বনাম। এতিয়া মানে আজি মই এইখিনি কালিৰ পৰা যিখিনি মানে ভিডিঅ' আপোনালোকক ক্লিপ লৈ থৈছোঁ, সেইখিনি আজি মই আপোনালোকক দিম। আৰু আপোনালোকে নেক্সট ভিডিঅ' কাইলৈ বা পৰহিলৈ পাই যাব। তেতিয়াহ'লে আজিলৈ আহিছোঁ। আৰু মোৰ চেনেলটোত যদি আপোনালোকে চাই ভাল পায় আৰু নতুন, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। এতিয়া আপোনালোকে আহিবলগীয়া ন'টিফিকেশ্যনবোৰ সহজে পাই যাব। আৰু যদি ফেচবুকত চাই আছে, পেজটো ফ'ল' কৰি দিব। তেতিয়াহ'লে আজিলৈ আহিছোঁ, আৰু ষ্টে টিউন, বাই বাই।